গাঁৱৰ ওচৰতে এখন ঘন হাবি আছিল আৰু সেই হাবিখনৰ পৰা কেতিয়াবা কেতিয়াবা বৰ ধুনীয়া গোন্ধ ওলাইছিল আৰু কেতিয়াবা সেই গোন্ধৰ ফালে মানুহবোৰ গুচি আহিছিল আৰু কেতিয়াও উভতি অহা নাছিল। এদিন ৰাতি দুজন বন্ধু সেই হাবিখনৰ ফালে আহি আছিল। ৰাজু ভাই খৰকৈ খোজ দিয়া, আমি এই হাবিখনৰ পৰা সোনকালে ওলাই যাব লাগে। এই হাবিখন বৰ এটা ভাল নহয়, তাতে আমি ইমান ৰাতিখন আহিছো। পিংকু ভাই তুমিও যে কি কথাবোৰ কোৱা আৰু হাবিখন ইমান ধুনীয়া আৰু তুমি কৈছা হাবিখন বৰ এটা ভাল নহয়, ইমানো কিন্তু ভয়াতুৰ হোৱা ভাল নহয় দেই। তেতিয়াই তাত পিংকুৱে বৰ ধুনীয়া গোন্ধ পালে আৰু সি ৰাজুক ক'লে, ৰাজু ভাই তোমাৰ ডাইলগবোৰ এতিয়া বাদ দিয়া আৰু গোন্ধ লোৱা, ইমান ধুনীয়া গোন্ধ আহিছে। পিংকু ভাই তুমি ইয়াতেই ৰৈ থাকা, মই ফুলকেইপাহমান ছিঙি আনোগৈ, য'ৰ পৰা ইমান ধুনীয়া গোন্ধ আহিছে। পিংকুৱে ৰাজুৰ হাতত ধৰি ল'লে আৰু ক'লে, ৰাজু ভাই তুমি ইয়াৰ পৰা ক'তো যাব নোৱাৰা, আমি এই হাবিখনৰ পৰা সোনকালে ওলাই যাব লাগে। ব'লা ব'লা আমি ইয়াৰ পৰা যাওঁ। আৰে পিংকু ভাই মোৰ একো নহয়, তুমি চিন্তা কৰি নাথাকিবা, মই মাত্ৰ ফুলকেইপাহ ছিঙিম আৰু তাৰ পৰা গুচি আহিম, তুমি ইয়াতেই ৰৈ থাকা। ৰাজু গোন্ধৰ ফালে আগবাঢ়ি গ'ল আৰু তাত গৈ নাইকিয়া হৈ থাকিল। ইমান দেৰি হৈ গ'ল, ৰাজু দেখোন এতিয়াও উভতি অহা নাই। মই বাৰু এতিয়া কি কৰো? ইমান ৰাতিখন এই ঘন হাবিখনত এনেকৈ ৰৈ থকাটো কিন্তু ভাল নহ'ব। তেতিয়াই কোনোবাই চিঞৰিলে আৰু সেয়া ৰাজুৱে পিংকুক বচাবলৈ চিঞৰিছিল, কিন্তু ভয়তে পিংকুৱে ৰাজুক বচাবলৈ নগ'ল আৰু তেতিয়াই পিংকুৱে কোনোবা মহিলাই হঁহাৰ শব্দ শুনিলে আৰু পিংকু ভয়তে তাৰ পৰা পলাবলৈ ধৰিলে। পিংকু ইয়াৰ পৰা সোনকালে পলা, নিজৰ জীৱনটো বচাই পলা, সেয়া নিশ্চয় চোৰেলৰ হাঁহি আছিল, হাঁহিটো ইমান ভয়ানক আছিল। পিংকু যোৱাৰ পাছতেই তালৈ চোৰেলজনী আহিল। আজি তই মোৰ পৰা সাৰি পলালি, সেইবাবে তই আজি মোৰ চিকাৰ নহলি, কিন্তু এদিন নহয় এদিন তই মোৰ ওচৰলৈ আহিবই লাগিব। পিংকু দৌৰি আহোঁতে আহোঁতে গাঁও পালেহি আৰু সি ভয়তে ঘৰলৈকে গ'ল আৰু ঘৰত তাৰ পত্নীয়ে তালৈ অপেক্ষা কৰি আছিল। আৰে আপুনি ইমান ফোপাই জোপাই কিয় আহিছে? কিবা হ'ল নেকি? যাওঁতেতো আপুনি ঠিকেই গৈছিল আৰু আহোঁতে কিয় এনেকৈ আহিছে? ঘৈণীয়েকৰ কথা শুনি পিংকুৰ খং উঠি গ'ল। ঘৰৰ পৰা ভালকে গৈছো বুলিয়ে কি বাটত মোৰ একো হ'ব নোৱাৰে? ঘৰলৈ আহি থাকোতে এতিয়া বাটতে মই মোৰ শাহুমাক লগ পাইছিলো। পিংকুৰ তেনেকৈ খং উঠা দেখি কমলায়ে পিংকুক কি হৈছে বুলি সুধিলে আৰু তেতিয়াই পিংকুৱে কমলাক সকলোবোৰ কথা ক'লে আৰু কথাবোৰ শুনাৰ পাছত কমলায়ে ক'লে, তাৰ মানে আপোনালোকে হাবিত সেই গোন্ধ উলিওৱা চোৰেলজনীক লগ পাইছিলে, কিন্তু আপুনি এনেকৈ তাত অকলে ৰাজুক এৰি থৈ আহিব নালাগিছিল। কথাটো বাৰু তুমি ঠিকেই কৈছা কমলা, কিন্তু সেই সময়ত মই ইমানেই ভয় খালো যে তাৰ পৰা মই দৌৰি দৌৰি গুচি আহিলো। এতিয়া আপুনি শুই যাওক, ৰাতিপুৱা শোৱাৰ পৰা উঠি কি হয় চাওঁ। তাৰ পাছত কমলা আৰু পিংকু শুই গ'ল আৰু পিছদিনা ৰাতিপুৱা পিংকু শোৱাৰ পৰা উঠি চিধাই তাৰ বন্ধু হৰেশ্বৰৰ ওচৰলৈ গ'ল। হৰেশ্বৰ বহুত চঞ্চল আছিল আৰু পিংকুৱে যেতিয়া হৰেশ্বৰক কথাবোৰ ক'লে তেতিয়া হৰেশ্বৰে পিংকুৰ কথাবোৰ শুনি হাঁহিবলৈ ধৰিলে। আৰে হৰি ভাই তুমি কিন্তু বহুত ভয়াতুৰ দেই, হাবিত কোন আছে নেদেখাকৈ তুমিনো বাৰু তেনেকৈ পলাব লাগেনে? এনেকুৱাওতো হ'ব পাৰে, হাবিৰ মাজৰ পৰা যেতিয়া ইমান ধুনীয়া গোন্ধ ওলাইছে, হয়তো হাবিৰ মাজত ধুনীয়া ছোৱালীও থাকিব পাৰে। নহয় নহয় হৰেশ্বৰ ভাই, সেয়া ছোৱালীৰ হাঁহি নাছিল, সেয়া নিশ্চয় চোৰেলৰ হাঁহি আছিল, কাৰণ হাঁহিটো ইমান ভয়ানক আছিল। তুমি কিন্তু বহুত ভয় কৰা দেই, তুমি এটা কাম কৰিবা, আজি ৰাতি তুমি মোক হাবিৰ সেই ঠাইখনলৈ লৈ যাবা, ময়েই চামগৈচোন বাৰু ইমান ধুনীয়া গোন্ধ উলিয়াই তাত কোন থাকেনো। তাৰ পাছত পিংকু ঘৰলৈ আহিলে আৰু ঘৰলৈ আহি সি যে ৰাতি আকৌ হাবিলৈ যাব সেই কথাটো কমলাক ক'লে। কথাটো শুনি কমলায়ে ক'লে, আপুনি হৰেশ্বৰৰ লগত যাবলৈ ওলাইছে ঠিকেই, কিন্তু সি বহুত চঞ্চল, অনবৰতে ছোৱালীৰ কথাই ভাবি থাকে আৰু সেইবাবে সি হাবিলৈ যাবলৈ ওলাইছে, গতিকে তাৰ লগত যাওঁতে সাৱধান হৈ যাব, আগে দিব আৰু আপুনি পাছে পাছে যাব। তাৰ পাছত ৰাতি হোৱাত দুয়োজন হাবিলৈ গ'ল, কিন্তু বহুত সময় অপেক্ষা কৰাৰ পাছতো সিহঁতে হাবিখনত একোৱেই নেদেখিলে। পিংকু
আমি দেখোন ইয়াত বহুত সময়ৰে পৰা অপেক্ষা কৰি আছো কতা ইয়ালৈ দেখোন চুৰেলজনী অহা নাই কেনেবাকৈ চুৰেলজনীয়ে মোক দেখি ভয় খোৱা নাইতো আৰু কেনেবাকৈ তুমি আৰু ৰাজুৱে মিলি মোক মূৰ্খ বনোৱা নাইতো নহয় হৰেশ্বৰ ভাই সেইদিনা এই ঠাইখনৰ পৰাই ৰাজু নাইকিয়া হৈছিল আৰু মই ইয়াতে চুৰেলজনীক দেখিছিলো তেতিয়াই তাত বৰ ধুনীয়া গোন্ধ আহিল আৰু লগে লগে পিংকুৱে নাকটো বন্ধ কৰি দিলে কিন্তু হৰেশ্বৰে নাকটো বন্ধ নকৰিলে আৰে পিংকু ভাই ইমান ধুনীয়া গোন্ধ আহিছে আৰু তুমি নাকটো বন্ধ কৰি দিছা শুঙি চোৱাচোন ইমান ধুনীয়া গোন্ধ এনেকুৱা গোন্ধ মই জীৱনত শুঙি পোৱা নাই আৰে বাহ তেতিয়াই তালৈ এগৰাকী মহিলা আহিল আৰু মহিলাগৰাকীৰ গাৰ পৰাই গোন্ধটো ওলাইছিল আৰু মহিলাগৰাকীক দেখি হৰেশ্বৰে ক'লে আপুনি কিন্তু দেখিবলৈ বহুত ধুনীয়া যেন সৰগৰ পৰা পৰিহে নামি আহিছে আৰু আপোনাৰ গাৰ পৰা ইমান ধুনীয়া গোন্ধ ওলাইছে আপুনি কি পাৰফিউম ঘঁহিছেনো আপুনি কিন্তু মোৰ বহুত গুণ গালে পিছে আপুনিও দেখিবলৈ বহুত ধুনীয়া মই এই গোন্ধটো নিজেই বনাওঁ আপুনি চাব নেকি এবাৰ ইমান ধুনীয়া মহিলাগৰাকীকনো বাৰু মই না কৰিব পাৰোনে কিয় নাচাম নিশ্চয় চাম ব'লক তাৰ পাছত হৰেশ্বৰ মহিলাগৰাকীৰ লগত যাবলৈ ধৰিলে আৰু সেইবোৰ দেখি পিংকুৱে ক'লে আৰে হৰেশ্বৰ ভাই তুমি এইবোৰ কি কৰিবলৈ ওলাইছা তুমি এই মহিলাগৰাকীৰ লগত কিয় যাবলৈ ওলাইছা তুমি এই মহিলাগৰাকীৰ লগত নাযাবা তুমি নোযোৱা যদি নাই মই যাওঁ তুমিনো বাৰু মোক কিয় ৰখাইছা তুমি থাকা ইয়াতে মই গৈ আহোঁ তাৰ পাছত হৰেশ্বৰ মহিলাগৰাকীৰ লগত যাবলৈ ধৰিলে আৰু পিংকু তাতেই ৰৈ গ'ল আপোনাৰ বন্ধুজন বহুত ভয়াতুৰ হ'বলা মহিলাক দেখিয়ে দেখোন ভয় খাই গ'ল তাৰ কথা বাদ দিয়ক কিন্তু মই আকৌ ভয়াতুৰ নহয় দেই পিংকুৱেও কিবা এটা ভাবি ভাবি সিহঁতৰ পিছে পিছে গ'ল আৰু তেতিয়াই সি এটা ৰশ্মি দেখিলে আৰু ভিতৰত এখন গাঁও আছিল আৰে বাহ জংঘলতেই মংগল দেখোন আৰে বাহ ইয়াত দেখোন এখন গাঁৱেই আছে তেতিয়াই মহিলাগৰাকী চুৰেল হৈ গ'ল জংঘলতেই মংগল আৰু মই ইয়াৰ ৰাণী তেতিয়াই চুৰেলজনীয়ে হাতেৰে ইংগিত কৰিলে আৰু তেতিয়াই তালৈ দুটা ভূত আহিলে আৰু ভূত দুটাই হৰেশ্বৰক ধৰি ল'লে আৰে চুৰেল আপুনিনো বাৰু ইমানকৈ বল প্ৰয়োগ কিয় কৰিছে মইতো ইয়ালৈ নিজে আহিছো আৰু মই আপোনাক বিয়া পাতিম কিন্তু আপুনি সেই আগৰ ৰূপটোত থাকিব লাগিব পিংকুৱে সেই সকলোবোৰ ওচৰতে ৰৈ চাই আছিল এই হৰেশ্বৰটো সঁচাকৈয়ে পাগল হ'ল যেন লাগিছে চুৰেলজনীয়ে তাক মাৰিবলৈ ওলাইছে আৰু সি চুৰেলজনীক বিয়া পাতিবলৈ ওলাইছে তাৰ পাছত চুৰেলজনীয়ে ভূতকেইটাক তাৰ পৰা যাবলৈ ক'লে আৰু ভূতকেইটা তাৰ পৰা গুচি গ'ল তেতিয়াই হৰেশ্বৰে চুৰেলজনীক তাৰ কথাত ফচাই ল'লে আৰু গোন্ধটোৰ বিষয়ে সুধিলে তাৰ পাছত চুৰেলজনীয়ে হৰেশ্বৰক এখন ফুলৰ বাগিচালৈ লৈ গ'ল আৰু সেই বাগিচাখনত গাঁৱৰ পৰা নাইকিয়া হোৱা মানুহবোৰে কাম কৰি আছিল মোৰ এই বাগিচাখনৰ ফুলবোৰৰ পৰাই গোন্ধবোৰ ওলাইছে আৰু এই গাঁৱৰ মানুহবোৰক মোৰ এই বাগিচাখনত কাম কৰিবলৈ ৰাখি থৈছো তেতিয়াই ৰাজুৱে বাগিচাখনৰ পৰা ক'লে হৰেশ্বৰ ভাই তুমি মোক বচোৱা নহ'লে এতিয়া এই চুৰেলজনীয়ে মোক মাৰি পেলাব মোক কিন্তু হৰেশ্বৰে তাকেই গালি পাৰিলে ঐ তহঁতক ইয়াত চুৰেলজনীয়ে কাম কৰিবলৈহে ৰখাইছে তহঁতক চুৰেলজনীয়ে মাৰি নেপেলাই নহয় সেইবাবে তহঁতে ইয়াত দিগদাৰ নকৰাকৈ কাম কৰি থাক তাৰ পাছত হৰেশ্বৰ আৰু চুৰেলজনী তাৰ পৰা গুচি গ'ল এই হৰেশ্বৰটো দেখোন বহুত বেয়া মানুহ এই চুৰেলজনীক লগ পোৱাৰ লগে লগে গাঁৱৰ মানুহবোৰক সি পাহৰি গ'ল তাৰ পাছত ৰাজুৱে আকৌ বাগিচাখনত কাম কৰিবলৈ ধৰিলে তেতিয়াই হৰেশ্বৰে হাতত একুৰা জুই লৈ দৌৰি দৌৰি আহিল আৰু তাৰ পিছে পিছে চুৰেলজনী আৰু দুটা ভূতো আহিল তাৰ পাছত হৰেশ্বৰে ৰাজুৰ ফালে জুইডাল দলিয়াই দিলে আৰু ক'লে ৰাজু তই সোনকালে এই বাগিচাখন জুই লগাই দে বাগিচাখন জুই লগাৰ লগে লগেই চুৰেলজনীও জ্বলি যাব ৰাজুৱে বাগিচাখন জ্বলাবলৈ লৈছিলে তেতিয়াই জুইকুৰা পটককে নুমাই গ'ল আৰু দুয়োটা ভূতে আহি হৰেশ্বৰ আৰু ৰাজুক ধৰি ল'লে ভয়াতুৰ কৰবাৰ তোৰ দ্বাৰা একো কামেই নহয় বাগিচাখনো জ্বলাব নোৱাৰিলি তই তেতিয়াই চুৰেলজনী আহিল তহঁত দুয়োটাই মিলি মোক মূৰ্খ সজাইছিলি ন এতিয়া মই তহঁত দুয়োটাকেই প্ৰথমে মাৰিম তেতিয়াই পিংকুৱে বাগিচাখনত জুই লগাই দিলে